মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকে পঢ়া শুনা কৰিবা ঘৰতে, যাতে সময় নষ্ট নহয় তাৰ প্ৰতি অলপ লক্ষ্য ৰাখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিটোত ক্লাছ ৫ম শ্ৰেণীৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিটো উলিয়াই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠ্যপুথিৰ ভিডিঅ'লৈ যোৱাৰ আগতে মই তোমালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' এটা আনিছোঁ। এই ভিডিঅ'টো তোমালোকে চাই লোৱা, ঠিক আছে? ভালকে মন দি চাবা দেই ভিডিঅ'টো। कंक्रीट का फॉरेस्ट नहीं है, ये नेचुरल फॉरेस्ट है। ये पोल्यूशन नहीं है, कोई नहीं है। तो नेचुरल जो है ना, या तो ऑक्सीजन जो मिला है खाती ऑक्सीजन कंक्रीट के फॉरेस्ट में नहीं रहता। वो लोग एसी में बैठा है, फैन करता है, तो पोल्यूशन है, हल्ला उल्ला होता है। आदमी से साथ झगड़ा करके मरता है। ये तो झगड़ा करने वाला कोई नहीं है। वो प्राणी लोग अपन काम करता है, अपन खा जाता है, अपन बैठा है, ऑक्सीजन लेता है, ये जिंदे रहता है, आराम से जिंदे रहता है। हॉस्पिटल भी जरूरत नहीं है, वेटरनरी भी जरूरत नहीं है। वो लोग का बीमार नहीं है ना। आदमी मुख से बोला है, पता से बोला है, ठीक है ना, हवा से, मौसम से बोला है। जब बैठेगा तो पानी नहीं मिलता है, वो रहने से भी पानी जब बारिश आता है वो रुक जाता है। यहाँ पानी पिएगा, उसके नीचे पानी आ जाता है, पानी पी लेता है। प्रकृति नहीं भगवान, ये लोग प्रकृति है। वो लोग हमारे ऑक्सीजन देता है जिंदे के लिए। हमारा कार्बन डाइऑक्साइड वो लोग खा लेता है, मेरे को जिंदे के लिए ऑक्सीजन देता है। लेकिन जब तक पेड़ भी नहीं है, ऑल ओवर जब खत्म हो जाता है, वो कार्बन डाइऑक्साइड खाने वाला पेड़ नहीं है। इसके लिए क्लाइमेट चेंज होता है। इसके लिए ध्यान देने पड़ेगा कि एजुकेशन ऑल ओवर वर्ल्ड एजुकेशन एलपी स्कूल में से देने पड़ेगा शिक्षा। बचपन में दिमाग में जो है ना लड़का बच्चा सब, ये पेड़ रुपेगा रोज दिन प्रैक्टिकली 5 साल बड़ा करने पड़ेगा। जब प्रैक्टिकल बड़ा करने पर तो एग्जाम में वो पास हो जाता है, उसका ऑक्सीजन वो देगा, पेड़ नहीं देगा। 1 मिनट उषा बंद करना, ऑक्सीजन का कितना जरूरत है। जब ऑक्सीजन नहीं में टेक्नोलॉजी रोज चंद्रग्रहण में जाए, मंगल ग्रह में कैसे जाएगा? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো হয়তো ভালকে মন দি চাইছা। গতিকে এতিয়া এখেতৰ বিষয়ে মই অকণমান তোমালোকক চমুকৈ কৈছোঁ, শুনিবা। এখেতৰ নাম হৈছে যাদৱ মলাই পায়েং। তেখেতক যাদৱ পায়েং বুলি সকলোৱে চিনি পায়। তেখেত হৈছে ফৰেষ্ট মেন অফ ইণ্ডিয়া। তেখেতে 2015 চনত পদ্মশ্ৰী বঁটা পাইছিলে। তেখেতৰ ঘৰ মাজুলী একেবাৰে ব্ৰহ্মপুত্ৰ পাৰৰ
এখন ভিতৰুৱা অঞ্চলৰ তেখেত ব্যক্তি আৰু তেখেতে এই বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰিছিলে। তেখেতৰ এই মলাই ফৰেষ্টত মানে বহুতো মূল্যৱান গছ-গছনিৰে ভৰপূৰ হৈ আছে আৰু এই সকলোবোৰ মূল্যৱান গছ-গছনি আমাৰ কাৰণে একোটা এতিয়া বৰ্তমান সম্পদ হৈ আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, প্ৰকৃতিৰ এই সম্পদসমূহনো কি? আহাচোন আমি আজি আলোচনা কৰোঁ। গতিকে তোমালোকৰ পাঠ্যপুথিত থকা পাঠ নম্বৰ 4 প্ৰাকৃতিক সম্পদ, এই পাঠটো উলিয়াই লোৱা আৰু আহাচোন এতিয়া পাঠৰ ভিতৰত কি আছে আমি অকণমান চাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ছবিকেইখন দেখিছানে? কি আছে ছবিকেইখনত? দেখিছা? এইফালে এইটো পথাৰত হাল বাই আছে, নহয় জানো? এই ছবিটোত 2 নম্বৰ ছবিত কি দেখিছা? ঘৰ দেখিছা, তাৰ পাছতে এয়া জুই জ্বলি আছে, হয়নে? আৰু এইফালে সৰু ভণ্টিজনী দেখিছা, ছোৱালীজনী তাই পানী খাই আছে। এটা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত দেখিছা মাটি আৰু ঘৰ বনাবলৈ আমাক কি লাগে? বাঁহ বেত, হয়নে? খৰি লাগে জুই জ্বলাবলৈ, আৰু পিয়াহ লাগিলে আমি কি খাওঁ? পানী। গতিকে এই সকলোবোৰ আমি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ, নহয় জানো? গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰকৃতিৰ পৰা আমি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ সামগ্ৰী পাওঁ। প্ৰকৃতিৰ পৰা আমি সকলোবোৰ সামগ্ৰী সম্পদ বুলি ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰো মই তোমালোকক কৈছো শুনা। সম্পদ হ'ব লাগিলে কি হ'ব? যিকোনো এটা বস্তু, সেই বস্তুটো আমাৰ ব্যৱহাৰৰ কাৰণে উপযোগী হ'ব লাগিব, নহয় জানো? গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কি গম পালো? প্ৰাকৃতিক সম্পদৰ বিষয়ে গম পালো। প্ৰাকৃতিক সম্পদ মানে কি ক'লো? প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়, তেতিয়া তাক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পাছতে আমি চাওঁ আহা, কিছুমান প্ৰাকৃতিক সম্পদ আমি কি কৰোঁ? বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ। তোমালোকে ছবিখনলৈ মন কৰা, পথাৰত যে আছে, এই ছবিখন ভালকে মন কৰা, ইয়াত কি কৰিছে? খেতি কৰিছে, হয়নে? এই খেতিটোত আমি বাৰে বাৰে কি কৰিব পাৰোঁ? খেতি কৰিয়ে থাকিব পাৰোঁ, নহয় জানো? তাৰ উপৰিও আমি মাটিৰ ওপৰত কি কৰিব পাৰোঁ? ঘৰ বাৰী বনাব পাৰোঁ, হয়নে নহয়? ঠিক তেনেকে এটা তোমালোকে চোৱা, মই এটা তোমালোকক দেখাই দিম, তোমালোকে মোৰ পাছে পাছে কৰি যাবা হা। তোমালোকে হাতখন এনেকে লোৱাচোন, মই যেনেকে লৈছো এনেকে লোৱা, আৰু এনেকে ফু মাৰি দিয়া, ফু মাৰি চোৱা, মাৰি চাইছা? তোমালোকে হাতত কিবা এটা অনুভৱ কৰিছানে? কি হৈছে? আমাৰ হাতত বতাহ লাগিছে, হয়নে? গতিকে আমি বতাহটো আমি চকুৰে নেদেখো। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এই যিটো বতাহ, এই বতাহটো আমি সঘনাই ল'ব পাৰোঁ, নহয় জানো? আমি যেতিয়াই মন যায় তেতিয়া আমি ইয়াৰ প্ৰয়োজনীয়তা আমি উপভোগ কৰিব পাৰোঁ। নে আমি কেতিয়াবা এনেকুৱা আমাৰ এনেকুৱা মনত কেতিয়াবা ভাৱ আহে যে বতাহটো মই কাকো নিদিওঁ, আমাৰ ঘৰৰ ভিতৰতে বন্ধ কৰি থৈ দিম। আমাৰতো মনত কেতিয়াবা আমি এইটো কৰিব নোৱাৰো, নহয় জানো? গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এনেদৰে কিছুমান বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা বিভিন্ন ধৰণৰ গছ পুলি, এতিয়া সৰু সৰু এই ল'ৰা-ছোৱালীবোৰে গছ পুলি ৰুইছে। কিছুমান গছ পুলি আমি কি কৰোঁ? ৰুই পিনি ভৱিষ্যতে যদি ডাঙৰ হৈ যায়গে, সেইবোৰ আমি নিজৰ ব্যৱহাৰৰ কাৰণে উপযোগী কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ ভাবাচোন। এটা চোৱা, আমি এতিয়া বহি আছো, কাঠৰ চকীখন আমি কিহেৰে বনাইছো? কাঠেৰে বনাইছো। কাঠ আমি ক'ৰ পৰা পাইছো? গছৰ পৰা পাইছো, হয় নে নহয়? আমি গছজোপা কাটি চকী বনাইছো, টেবুল বনাইছো, আমাৰ ব্যৱহাৰৰ কাৰণে সেইবোৰ কৰি লৈছো, আৰু সেইবোৰ হৈছে আমাৰ সম্পদ। কিন্তু আমি সেই যিখিনি আমি গছ কাটিলো, সেইটো মানে পৰিপূৰ্ণ কৰিবৰ কাৰণে আমি কি কৰিম? আৰু গছ ৰুম, নহয় জানো? আমিতো গছ পুলি ৰুই থাকো। গতিকে তোমালোকে যিমান পাৰা গছ পুলি ৰুবা, ঠিক আছে?
গতিকে আমি এই যিবোৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰো সেইবোৰ আমি কি বুলি কম নৱীকৰণক্ষম সম্পদ বুলি কম এটা তোমালোকে ইয়াত মই দি দিছো চোৱা প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছতো আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো সেই সম্পদবোৰক নৱীকৰণক্ষম সম্পদ বোলা হয় যেনে বায়ু মাটি ইত্যাদি ঠিক আছে ইয়াত পোহৰ কথা তোমালোকে ক'ব পাৰা পোহৰটো আমি বাৰে বাৰে হেতু ব্যৱহাৰ কৰিব পাৰো হেতু হৈছে প্ৰকৃতিৰ পৰা পোৱা সম্পদ মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হয়তো বুজি পাইছা ইয়াৰ পাছতে চোৱা আকৌ কিছুমান এনেকুৱা সম্পদ আছে যিকিটা সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰো সেইকিটা আমি আহৰণ কৰাৰ পাছত কি কৰো এবাৰ ব্যৱহাৰ কৰাৰ পাছত সেইকিটা আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো এই ছবিত দেখিছা এইবোৰ গাড়ী দেখিছা বাইক দেখিছা হয়নে আৰু এফালে ট্ৰেক্টৰ দেখিছা কয়লা দেখিছা এই বাইক গাড়ী ট্ৰেক্টৰ এইবোৰ কি আমি কি ভৰাব লাগে পেট্ৰল ডিজেল নহয় জানো এইবোৰ যেতিয়া এবাৰ পুৰিব তাৰ পাছতে নেক্সট টাইম সেইকিটা আমি আকৌ সেইবোৰ ৰিকভাৰ কৰিব নোৱাৰো গতিকে এই কয়লা এবাৰ পুৰাৰ পাছত সেইকিটা আকৌ আমি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এই সমূহক আমি কি বুলি কম অনৱীকৰণক্ষম সম্পদ বুলি কম ইয়াত দিয়া আছে ভালকে চোৱা যিবোৰ প্ৰাকৃতিক সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি তেনে সম্পদবোৰক অনৱীকৰণক্ষম সম্পদ বোলা হয় যেনে পেট্ৰল ডিজেল কয়লা ইত্যাদি গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি কি পঢ়িলো আমি পঢ়িলো প্ৰাকৃতিক সম্পদৰ বিষয়ে পঢ়িলো নহয় জানো প্ৰাকৃতিক সম্পদ কাক বোলে আমি গম পালো আৰু প্ৰাকৃতিক সম্পদৰ পাছত আমি কি পঢ়িলো নৱীকৰণক্ষম সম্পদ পঢ়িলো নৱীকৰণক্ষম সম্পদৰ সংজ্ঞা গম পালো তাৰ পাছত ইয়াৰ উদাহৰণ আমি পঢ়িলো নহয় জানো ইয়াৰ পাছত আমি কি গম পালো অনৱীকৰণক্ষম সম্পদ কাক বোলে আমি গম পালো ইয়াৰ উদাহৰণ আমি গম পালো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে এইখিনি আনিলো আৰু ইয়াৰ পাছৰ অংশখিনি মই ইয়াৰ পাছৰ ভিডিঅ'ত বনাই দিম তোমালোকে মন দি চাবা আৰু তোমালোকৰ কাৰণে মই সৰু দুটামান প্ৰশ্ন আনিছো কেৰাচিন তেল নৱীকৰণক্ষম নে অনৱীকৰণক্ষম সম্পদ ইয়াত মই 1 নম্বৰ দিম তোমালোকে প্ৰশ্ন উত্তৰ লিখিবা আৰু 2 নম্বৰটো হৈছে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয় কিয় গতিকে ইয়াত মই 3 নম্বৰ দিম ঠিক আছে তোমালোকে এই দুটা প্ৰশ্ন লিখি মোক ফটো মাৰি দিবা ঠিক আছে Thank you.